পৰশুৰাম কুণ্ডলৈ সকলোকে স্বাগতম। এইবিলাক চাওক, কি সুন্দৰ পৰিৱেশ দেখিবলৈ পাইছে। আৰু এইফালে মানুহ আহি আছে খটখটিয়েদি, চাই থাকক। আৰু ইয়াৰ দেখিছেনে বান্দৰবিলাক কি সুন্দৰভাৱে আছে। আৰু হাৱা, ইমানে হাৱা মাৰি আছে, ভাবিব নোৱাৰে আপোনালোকে। এয়া অৱশেষত আহি মেইন জেগাডোখৰ পাই গ'লোহি, য'ত নেকি মানুহবিলাকে গা ধুৱে। মানে এয়া খটখটি দেখিছে, বহুত আছে মানুহ, বহুত হাৱা মাৰি আছে। আৰু দেখিছে নদী সোঁত কেনেকৈ বৈ আছে। আৰু সিপাৰে পাৰ হ'বলৈ হ'লে আপুনি দলং আছে, যাব পাৰিব। আমি এতিয়া বৰ্তমান নাযাওঁ। মানে আপুনি ইয়ালৈ অহাৰ পাছতহে অনুভৱ কৰিব যে কি সুন্দৰ এটা পৰিৱেশ। দেখিছেনে বাৰু, চাৰিওফালে পাহাৰে আৱৰি আছে। চাই থাকিব ভিডিঅ'টো, সকলোবিলাক দেখুৱাই যাম। আৰু মানুহে গা ধুইয়ে আছে, আহিছে গৈছে, ওপৰলৈ উঠিছে নামিছে। আৰু ইয়াত গা ধোৱাৰ পিছত কাপোৰবিলাক থৈ যায়। ইয়াত দেখিছে, আমি এটা তললৈ নামি যাম। আৰু বহুত এটা সুন্দৰ পৰিৱেশ। ইয়াত দেখিছে নদীখন ইমান সুন্দৰভাৱে বৈ আহিছে, শিলে নধৰা। দেখিছেনে বাৰু, ইমান সুন্দৰ। আৰু ইয়াত বিশেষকৈ চাবলগীয়া পানীবিলাক চাওক না, ইমান মানে চফা এইবিলাক শিল। আৰু অৱশেষত ফটো মাৰিলে মা, দেউতা, বৰমা, বৰ্তা, দাদা। কি সুন্দৰ এটা পৰিৱেশত তেওঁলোকে ফটো লৈছে। আৰু অৱশেষত ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ সকলোবিলাক কৰি ল'ব। ধন্যবাদ।